যদি আপুনি গ্ৰেড 3 ৰিটেন এক্সাম কোৱালিফাই কৰিছে আৰু স্কিল টেষ্টৰ কাৰণে প্ৰস্তুতি চলাই আছে তেনে ক্ষেত্ৰত এই ভিডিঅ'টো আপোনাৰ কাৰণে এই ভিডিঅ'টোত মই বিশেষকৈ আপোনালোকক স্কিল টেষ্টত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু তাৰে মই স্যাম্পল কোৱেশ্চন পেপাৰ লৈ আহিছোঁ যদি আপুনি ভিডিঅ'টো ভালদৰে চায় আপোনালোকৰ যি মনত ভয় উদয় হৈছে স্কিল টেষ্টৰ ওপৰত এই ভিডিঅ'টোৱে আপোনালোকৰ সেই ভয় আঁতৰ কৰিবলৈ সক্ষম হ'ব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে নিশ্চয়কৈ চাব সবলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে ৰিটেন এক্সাম কোৱালিফাই কৰিছে সেইসকল প্ৰাৰ্থীয়ে স্কিল টেষ্টত কিন্তু অৱতীৰ্ণ হ'ব লাগিব আৰু স্কিল টেষ্টত পাছ কৰিব নোৱাৰিলে আপুনি চাকৰিৰ পৰা বঞ্চিত হ'ব লাগিব আপুনি যেনেকৈ ৰিটেন পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছিলে তাতকৈ দুগুণ প্ৰস্তুতি আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে কৰিব লাগিব সো মই আপোনালোকৰ সহায়ৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে আপোনালোকৰ আৰু স্কিল টেষ্টত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় এটলিষ্ট আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে আগতীয়াকৈ বহুত বস্তু জানিব পাৰিব সো মই আপোনালোকৰ কাৰণে ইয়াত এটা স্যাম্পল কোৱেশ্চন পেপাৰ লৈ আহিছোঁ মই আপোনালোকক দেখুৱাম যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে বা স্কিল টেষ্টত প্ৰশ্ন প্ৰেক্টিকেল কৰিব দিয়ে বিশেষকৈ কম্পিউটাৰত আৰু যিসকল বন্ধু বান্ধৱী অকল গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ লৈ এক্সাম কোৱালিফাই কৰিছে সেইসকল বন্ধু বান্ধৱীৰ কাৰণেহে কম্পিউটাৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ বাকী বিভাগকেইটাৰ অনলি অৰেল টেষ্ট অনুষ্ঠিত হ'ব আৰু এয়া আপোনালোকৰ সন্মুখত প্ৰশ্নকাকত আপোনালোকে দেখা পাইছে যে কম্পিউটাৰ স্কিল টেষ্ট মেক্সিমাম টোটেল মাৰ্কছ দিয়া আছে 50 আৰু মিনিমাম টাইম এলাউটেড কৰা হৈছে 30 মিনিটছ সো ইয়াতে আপোনালোকৰ কাৰণে জেনেৰেল ইনষ্ট্ৰাকশ্যনসমূহ দিয়া আছে মুঠতে আপোনালোকৰ প্ৰেক্টিকেল হ'ব MS Word MS PowerPoint আৰু MS Excelৰ ওপৰত আৰু ষ্টাৰ্টিঙত আপোনালোকৰ লোৱা হ'ব টাইপিং টেষ্ট সো আপোনালোকৰ কম্পিউটাৰত স্ক্ৰীনত এটা পেৰাগ্ৰাফ ডিসপ্লে কৰিব আৰু অতি কম সময়ৰ ভিতৰত আপোনালোকে শুদ্ধকৈ সেই স্ক্ৰীনত থকা ৱাৰ্ডসমূহ টাইপ কৰিব লাগিব তাৰপিছত আপোনালোকে অলপ ভালদৰে এইকেইটা ইনষ্ট্ৰাকশ্যন ভালদৰে পঢ়ি ল'ব আৰু নুবুজিলে মোক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব পাৰে তাৰপিছত আহিছোঁ প্ৰশ্নসমূহলৈ ইয়াতে দিয়া কোৱেশ্চন এ MS PowerPoint সো MS PowerPointত আপোনালোকে PowerPoint প্ৰেজেণ্টেশ্যন বনাব লাগিব ইয়াতে আপোনালোকৰ সুবিধাৰ্থে স্যাম্পল স্লাইডসমূহ দিয়া আছে আৰু এই স্যাম্পল স্লাইডসমূহ ইউজ কৰি ইয়াতে যি ইনষ্ট্ৰাকশ্যন দিয়া আছে বা গাইডলাইন দিয়া আছে সেই গাইডলাইনসমূহ ইউজ কৰি আপোনালোকে PowerPoint প্ৰেজেণ্টেশ্যন বনাব লাগিব ফৰ এক্সাম্পল ইয়াতে দিয়া আছে আপোনালোকে চাব পাৰে স্লাইড 1ত reproduce the content as mentioned in the sample slide 1 below by using Tahoma as the font type for both title as well as text so Tahoma font type আপোনালোকে ব্যৱহাৰ কৰি টাইটেল আৰু টেক্সট লিখিব লাগিব দ্বিতীয়তে দিয়া আছে insert footer with text computer skill test and slide number আৰু computer skill test footer হিচাপত ইয়াতে আপোনালোকে ইউজ কৰিব লাগিব সো এনেকুৱা ইনষ্ট্ৰাকশ্যন ইউজ কৰি আপোনালোকে PowerPoint প্ৰেজেণ্টেশ্যন বনাব লাগিব ইন দ্য সেম ৱে স্লাইড 2তো এনেকুৱা দিয়া আছে সেই হিচাপত আপোনালোকে PowerPoint প্ৰেজেণ্টেশ্যন বনাব লাগিব ইয়াৰ কাৰণে আপোনালোকৰ মাৰ্কছ থাকিব 10 সো এনেকুৱাকৈ আপোনালোকে ঘৰতে বহি প্ৰেক্টিছ কৰিব কেনেকুৱাকৈ স্লাইড বনোৱাটো আপোনালোকৰ শিকিব লাগিব সো যিমানকেইটা দিন আছে আপোনালোকে প্ৰেক্টিছ কৰি থাকক ইয়াৰ পৰৱৰ্তী আপোনালোকৰ MS Wordত কিছুমান কাম কৰিব দিব যেনেকুৱা ইয়াতে কোৱেশ্চন বিট দিয়া আছে reproduce the text using MS Word with the font type Tahoma font type ইউজ কৰি এই যি টেক্সট দিয়া আছে সেই টেক্সটসমূহ আপোনালোকে টাইপ কৰিব লাগিব তাৰপিছত সাইডত আপোনালোকে দেখা পাইছে insert a text box font size 20 alignment center এনেকুৱা বক্স দিব যেটো আপোনালোকৰ টাইপ কৰিব তাৰে ফ্ৰন্ট সাইজ 20 হ'ব লাগিব সো এনেকৈ আপোনালোকে দেখা পাইছে তাৰ পিছৰটো ফ্ৰন্ট সাইজ 12 দিয়া আছে সাইড এলাইনমেন্ট স্পেচিং এলাইনমেন্ট লেফট এটা দেখা পাইছে তাৰ পিছৰটো ফ্ৰন্ট সাইজ 10 এনেকুৱা ফ্ৰন্ট সাইড হিচাপত দিব দিছে এনেকৈ আপোনালোকে টাইপ কৰিব লাগিব যি ইনষ্ট্ৰাকশ্যন ইয়াতে দিয়া আছে সেই হিচাপত আপোনালোকৰ টাইপ কৰিব লাগিব টাইপ কৰি আপোনালোকে ফাইলসমূহ সেভ কৰিব লাগিব
সেভ কৰাৰ কাৰণে আপোনালোকক দিয়া আছে ইনষ্ট্ৰাকচন আপোনালোকে কেনেকৈ সেভ কৰিব আপোনালোকৰ সেভ কৰোঁতে এটা ইনষ্ট্ৰাকচন মই আপোনালোকক দেখুৱাই আছোঁ So 5 নম্বৰত আপোনালোকে দেখা পাইছে the PowerPoint file created by candidate should be saved with file name as rule number question number rule number আৰু question number আপোনালোকে ফাইলটো সেভ কৰিব লাগিব ফৰ এক্সাম্পল ইয়াতে দিয়া আছে যদি আপোনাৰ ৰোল নম্বৰ 110036 হয় তেনে ক্ষেত্ৰত আপুনি এনেকৈ টাইপ কৰিব আৰু এটা আস্তা আনিব তাৰ পিছত আপোনালোকৰ A2 বা কোশ্চিন A হলে A B হলে B টাইপ কৰিব লাগিব সো ইয়াৰ পিছত মই আপোনালোকক দেখুৱাই আছো তৃতীয় নম্বৰ প্ৰশ্নটো দ্যাট মিন্স কোশ্চিন C MS Excel সচৰাচৰ আমি MS Excelত কি কৰো ক্যালকুলেশন কৰো ম্যাথমেটিক্যাল ক্যালকুলেশন সমূহ কৰা হয় ইয়াতে সো সেই হিচাপত আপোনালোকক ইয়াতে কিছুমান ডাটা দিয়া থাকিব আৰু সেই ডাটাসমূহ বোল্ড গ্ৰিড লাইন আউটসাইড বৰ্ডাৰ এনেকুৱাকৈ কিছুমান ইনষ্ট্ৰাকচন অনুযায়ী আপোনালোকক খজুৱাব দিব ওয়ার্ড আৰু ফ্ৰন্ট টাইপ টু ক্যালিব্ৰি দিব দিছে ইয়াতে আৰু সাইজ দিব দিছে 12 পইণ্ট কলম হেডিং এজ ওয়েল এজ টেক্সট টেবল কলমৰ হেডিংত দিব দিছে 12 পইণ্ট আৰু টেক্সট টেবলতো দিব দিছে তাৰ পিছত ইনষ্ট্ৰাকচন দিয়া আছে ৰিপ্ৰডিউস দা হেডিং অফ ইচ অফ দা কলম এজ মেনশনড above all the headings should be in bold form headings সমূহ আপোনালোকৰ bold ফৰ্মত ৰাখিব দিছে আপোনালোকৰ bold ফৰ্ম ইউজ কৰিব লাগিব তাৰ পিছত ক্যালকুলেট কৰিব দিছে calculate the total of medical benefit expenditure and cash benefit expenditure using the formula in the desired cell up to 2 decimal place যি সমূহ ডাটা ইয়াতে ৰিপ্ৰেজেন্ট কৰিছে সেই সমূহ ডাটা ইউজ কৰি আপোনালোকৰ total of medical benefit expenditure ওলাব দিছে যেহেতু এক্সেলত ক্যালকুলেশন কৰোতে আমি অলৱেজ ফৰ্মুলা সমূহ ইউজ কৰা হয় উইদাউট ফৰ্মুলা আমি কিন্তু ইয়াতে ক্যালকুলেট কৰিব নোৱাৰো সো আপোনালোকে পাৰিলে অলপ ইয়াৰ ওপৰত ডিটেইলছ ইউটিউবত বহু ধৰণৰ ভিডিও আপোনালোকে লাভ কৰিব যে কেনেকুৱাকৈ MS এক্সেলত ক্যালকুলেশন কৰা হয় পাৰ্চেন্টেজ ওলোৱা হয় সো আপোনালোকে সেই ভিডিওসমূহ এইকেইদিন ভালদৰে চাই ল'ব আৰু যিমানে প্ৰেক্টিছ কৰিব সিমানে শিকিব যেহেতু আপোনালোকৰ স্কিল টেষ্টৰ ওপৰত আপোনালোকৰ ফাইনাল ৰিজাল্ট ডিপেন্ড কৰিব যদি স্কিল টেষ্ট ভাল নহয় আপোনালোকৰ মেধা তালিকাত কিন্তু নাম অহাৰ সম্ভাৱনা নাথাকিব সো আপোনালোকে এইকেইদিন বহুতেই প্ৰেক্টিছ কৰক